এটা বিশেষ দিন এই যে কেইদিনমানৰ আগতে ভিডিঅ' এটাত কৈছিলোঁ ভাত এসাঁজ খাবলৈ মাতিব বুলি সেই ভিডিঅ'টোকে চাই পিনি ৰীমা বাহঁতে আমাক ভাতৰ ইনভিটেশ্যন এটা দিছিলে সময় সুবিধা মিলা নাছিলে কিন্তু যাব পৰা নাছিলোঁ আজি কিবা কৰি মিলাই ওলাইছোঁ আৰু ৰসৰাজৰ মিঠাই কেইটামান হাততে লৈ আৰু টপাকাই আৰু মই চিধা পালোগৈ ৰীমা বাহঁতৰ ঘৰ মই কিন্তু কেতিয়াও কাহানিও ভবা নাছিলোঁ যে এনেকৈ ভিডিঅ'ত ধেমালিতে কোৱা কথাষাৰো কোনোবাই মান ৰাখিব বুলি চহৰৰ যান্ত্ৰিকতাৰ মাজতো কিন্তু বাহঁতে বৰ ধুনীয়া পৰিৱেশ এটাত বাস কৰিছে সেই টিকলিজনী দেখিছেনে মৰম লগা ন নামটো তাই মিকি দেই গৰমৰ পিছে আজি কিন্তু তামাম আছিলে দেই ফাৰ্ষ্টতে স্প্ৰাইট এগিলাছ মাৰি পিনি পচন্দ গৰমটোক নেওচি লৈছোঁ আৰু বাহঁতৰ ঘৰটো পিছে বাহিৰৰ পৰা যিমান ধুনীয়া নহয় তাতকৈ বেছি ভিতৰৰ পৰা ধুনীয়া কিছু মেইনটেইন কৰিছে কিন্তু দেই তাৰপৰা আহিলা ভাত খাব মাতিছে তোমাক মাতিছিলে মই এনেই অঁ বাহঁতৰ পিছে আমাৰ পাকঘৰ নামেৰে এটা ক্লাউড কিটচেনো আছে দেই ছুইগি আৰু জমেট'ত এভেইলেবল আছে আৰু ঘৰটো চিলিঙিখন চাওক না বাঁহ বেতৰ কিমান ধুনীয়া কাম কৰি থোৱা আছে কি হ'ব গাহৰি দহি কচু গাহৰি ড্ৰাই ফ্ৰাই কমকৈ আনিছে নে বেছিকৈ আনিছে বেছিকৈ আনিছোঁ অ'কে এইফালে কি হ'ব এইটো কচু থৈ পাতত দিয়া নিমখ তেলো নিদিলে যেন এইটো বইল হোৱাৰ পিছতহে দিয়া যাব এয়া বাইদেউ এছিষ্টেণ্ট কেমেৰা কৰি আছে আৰু বাহঁতৰ ঘৰলৈ যদিও আমি প্ৰথমবাৰ আহিছোঁ ন কিন্তু তেনেকুৱা একদম নালাগিলে দেই একদম কিবা নিজৰে লাগিলে পূৰা আৰু ভাতৰ আগত মাংসটো টেষ্ট কৰা পৰ্বটো চবৰে ঘৰত থাকে তো আমিনো কিয় মিছ কৰিম টপাকাই মই এপিচ মাৰিয়ে লৈছোঁ একদম ভাল হৈছে দেই পিছে এই গৰমখনতো পিছে বেচেৰীজনে ঢেৰ কিবা কিবি আইটেম বনাইছে দেই অঁ শিৱসাগৰ মেলা চকৰ গুৰুকুলৰ ফ্ৰণ্টত পিছে বাহঁতৰ এখন ষ্ট্ৰীট ফাষ্ট ফুডো আছে দেই বেলেগ নহ'লেও কেতিয়াবা আলু চপটো ট্ৰাই কৰিব আহিব চবলৈ মাতি বনাবলগীয়া হৈছে এতিয়া বাইদেউ অকলে খাইছে দেখিছে অকলে খাইছে আইগা হয়তো পিছে মই বনালোঁ দেই কালাৰ দেখিয়ে গম পাইছে চাগে নহয় চিৰিয়াছলি খাবলৈও মজা হৈছিলে বাকী আমাৰ ইয়াৰ কচু পিটিকাও ৰেডি হৈ গৈছে অলমষ্ট কিন্তু খানা চব ৰেডিয়ে হৈ গ'ল এতিয়া বাহঁতে আহিছে ডাইনিং সজাইছে আৰু আমিওনো কি আৰু খোৱা ভকত খাবলৈহে আহিছোঁ আৰু খাই লওঁ প্ৰথমতে পিছে খোৱাৰ আগত কিন্তু ফটোশ্বুটটো একদম মেণ্ডেটৰী দেই সেই বা ছোৱালী একদম ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে পূৰা কচু গাহৰি ড্ৰাই বইল মাছ কুন্দুলি ভাজি চালাড আৰু কিবা কিবি ঢেৰ আইটেম বনাইছিলে কিন্তু লৈ খাব লাগে আৰু আলুকে পাইছোঁ ন বাইদেউ ঘৰত নেকি বাইদেউ ঘৰত আৰু মজা অভিনন্দন খাই মজা বনাইছে দেই আৰু এয়া ভাতটো খোৱাৰ পিছত ভিনদেৱে আমালৈ এক চাৰি লৈ আহিছে মানে ছিগনেচাৰ আৰু শেষতনো কিনো ক'ম ইমান চালিয়াকৈ ভাত এসাঁজ খোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ বা আপুনি সদায় হাঁহি থাকক আৰু ভালে থাকক